তথ্যমতে 15 শতিকাৰ ফালে যেতিয়া পৰ্তুগীজসকলে গোৱাত ৰাজত্ব কৰি আছিল তেতিয়া বিন্দালু নামৰ ব্যঞ্জন এখনৰ খুব এটা প্ৰচলন হৈছিল তেওঁলোকৰ ভাষাত বিন্দালু আছিল ৰেড ওয়াইন আৰু নহৰুত মেৰিনেট কৰি ৰখা এখন ভেজিটেবলৰ বা মাংসৰ এখন আঞ্জা বা কাৰী কিন্তু যেতিয়া এখন ইণ্ডিয়াত এডপ্ট কৰা হ'ল তেতিয়া গোৱাৰ খ্ৰীষ্টিয়ান কুকসকলে তাত বিভিন্ন ধৰণৰ মছলা ইউজ কৰিলে তেতিয়াৰ দিনত ৰেড ওয়াইন এভেইলেবল নাছিল ইণ্ডিয়াত তো তাৰ হলনি ভিনেগাৰ ইউজ কৰা হ'ল মুঠতে এখন ইণ্ডিয়ান বিন্দালুৰ সৃষ্টি হ'ল তো বেছি আৰু হিষ্ট্ৰী ডিসকাস নকৰোঁ অলপমান প্ৰেক্টিকেল কৰোঁ ন বলক এই বিন্দালু ব্যঞ্জনখনৰ আৰ্হিতে মই চিকেন বিন্দালু বনাব চেষ্টা এটা কৰিছিলোঁ তাৰ কাৰণে কি মছলা লাগে বলক চাই লওঁ জলকীয়া শুকান জলকীয়া আদা যিমান স্পাইচি খায় সিমানহে দেই জালুক এচামুচ আচলতে এখন পুৰা স্পাইচি কাৰী বুলিও জনা যায় সৰিয়হ এচামুচ আধা চামুচ মেথি ডালচেনি আৰু লং এচামুচ গোটা জিৰা এচামুচ ধনিয়া লগতে নহৰু আছে এটা হোল নহৰু মানে গোটা এটা নহৰু মই গোটেইটো লৈছোঁ নিমখ অকণমান আৰু এইখিনি এতিয়া শুকানে ৰ'ষ্ট কৰিম তেতিয়া ফটফটকে এটা সাউণ্ড ওলাব ফুটা ফুটা টাইপ তেতিয়া এইখিনি হৈ যাব এইখিনি সম্পূৰ্ণৰূপে ঠাণ্ডা হোৱাৰ পাছতে পিচিবৰ কাৰণে ৰেডি হ'ব ঠাণ্ডা হোৱাৰ পাছত মই গ্ৰাইণ্ডাৰ জাৰ এটাত এইখিনি দি দিছোঁ লগতে আছে এচামুচ গুড় তাতে ভিনেগাৰ এড কৰিছোঁ মই 4 চামুচমান ভিনেগাৰটো আসলে এখন ব্যঞ্জনৰ মূল নায়ক লগতে আছে আধা চামুচ হালধি গুড়ি এচামুচৰ পৰা 2 চামুচ সৰিয়হৰ তেল আৰু এইখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই কিনে মই আধা কেজিৰ পৰা প্ৰায় 700 গ্ৰাম মান চিকেন আছে এইখিনিতে মই দি কিনে ভালকৈ মেৰিনেট কৰি ৰাখি থম যদি আপুনি গোটেই ৰাতিৰ কাৰণে মেৰিনেট কৰি ৰাখে তেতিয়া বেছি ভাল হয় টেষ্টটো আৰু শৰ্ট টাইমৰ কাৰণে কৰিলে 1 ঘণ্টা আধা ঘণ্টা ৰাখিব পাৰে কিন্তু গোটেই ৰাতিৰ কাৰণে যদি কৰি ৰাখে বা 12 ঘণ্টামান কৰি ৰাখে মেৰিনেট তেতিয়া বেছি ভাল হয় খাবলৈ নেক্সট মৰ্নিং মই এইখিনি বনাইছোঁ মানে আগদিনাখনে মেৰিনেট কৰি ৰাখিছিলোঁ এতিয়া এখন পেন গৰম হ'বলৈ দি তাত মই সৰিয়হৰ তেল দিছোঁ তাত দিছোঁ মই সৰিয়হ আধা চামুচ আৰু নৰসিংহ পাত যেতিয়া অলপমান ফুটিব ধৰিব তেতিয়া তাত কটা পিয়াজ ডাঙৰ সাইজৰ দুটামান পিয়াজ মই ইউজ কৰিছোঁ সেইখিনি অকমান টাইম ভাজিছোঁ কুমলি যোৱালৈকে এয়া হৈছে কণ বিলাহী যেটো ডাঙৰ বিলাহী এভেইলেবল নাছিলে ঘৰত যেহেতু এতিয়া পৰিস্থিতি এনেকুৱা সো মই কণ বিলাহী ইউজ কৰিছোঁ ইয়াত গুটিকিটা উতৰাই ল'ব তাৰ পাছত মই এইখিনি পিয়াজৰ লগতে অকণমান টাইম ভাজিছোঁ কুমলি যোৱালৈকে তাৰ পাছতে এই যে মেৰিনেট কৰি ৰাখিছিলোঁ গোটেই ৰাতিৰ কাৰণে এই মাংসখিনি দি কিনে এইখিনি অকণমান লৰাই ঢাকুনটো মাৰি কিনে হ'বলৈ দিছোঁ এইখিনি 15-20 মিনিটৰ কাৰণে প্ৰায় মিডিয়াম জুইখিনি ভাজক মুঠতে তেলটো যেতিয়ালৈকে এক্সট্ৰা তেলখিনি বাহিৰ নহয় তেতিয়ালৈকে ভাজি থাকক আৰু চাব যাতে লাগি নধৰে তাৰ পাছতে জুখ অনুসাৰে পানী দিয়ক যিমানখিনি গ্ৰেভি আপোনালোকে বিচাৰে সিমানখিনি পানী দিয়ক মুঠতে বহুত বেছি পনীয়া কৰি নেপেলাব খুব এখন স্পাইচি কাৰী বুলি জনা যায় বিন্দালু আৰু যিসকলে স্পাইচি ভাল পায় তেওঁলোকে ভাল পাব বুলি মোৰ বিশ্বাস মই ইয়াত গৰম পানী দিলোঁ এইখিনি প্ৰায় উতলিব দিয়ক ঢাকুনটো লগাই কিনে যেতিয়া সিজা যেন হ'ব তেতিয়া আৰু এখন ৰেডি হৈ যাব আৰু খাবৰ কাৰণে মই এটা চেক কৰিম যেহেতু ৰান্ধনীৰ প্ৰধান কৰ্তব্য হৈছে খানা চেক কৰাটো নিমখ মছলা ঠিক হৈছে নে নাই চেকটো কৰিব লাগিব নিমখ অকমান কমি আছিল মই আকৌ এড কৰিলোঁ পাছত নিমখ মইতো এইখন ব্যঞ্জন ভাতৰ লগত খালোঁ আপুনি ৰুটিৰ লগত খায় খুদাই খায় আপোনাৰ নিজৰ লগত কথা আৰু ইচ্ছা কৰিলে আপুনি ইয়াক ভেজিটেবলৰ লগতো ৰান্ধিব পাৰে মানে পাচলিৰ লগতো এই বিন্দালু মছলা দি কিনে বনাব পাৰে ভাল লাগে তেনেকৈ খাবলৈও নেক্সট সপ্তাহত মই আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈ চাই থাকিব